Good morning student. আশা কৰোঁ তোমালোকে ভালে আছা। আজি মই তোমালোকক 1 পৰা 10 লৈকে সংখ্যাৰ ধাৰণাৰ বিষয়ে অলপমান শিকাম। 1 2 যেহেতু 1 পৰা 10 লৈকে তোমালোকক মই যোৱাবাৰ ক্লাছত শিকাইছিলো। আশা কৰোঁ তোমালোকে ঘৰত পঢ়িছা। 1 2 3 4 5 6 7 8 9 10 ইয়াত এটা বস্তু বুজাব। যেতিয়া এটা বস্তু থাকিব তেতিয়া এক বুজোৱা হয় আৰু দুটা বস্তু 1 2 দুটা বস্তু যেতিয়া থাকিব তেতিয়া হলে এই দুই সংখ্যাটো বুজোৱা হয়। তেনেদৰে তিনিটা বস্তুৱে তিনি সংখ্যাটো বুজাব, চাৰিটা বস্তুৱে চাৰি সংখ্যাটো বুজাব আৰু পাঁচটা বস্তুৱে পাঁচ সংখ্যাটো বুজাব। তেনেদৰে ছয়টা বস্তুৱে ছয় সংখ্যাটো, সাতটা বস্তুৱে সাত সংখ্যাটো, আঠটা বস্তুৱে আঠ সংখ্যাটো আৰু নটা বস্তুৱে 9 সংখ্যাটো আৰু 10টা বস্তুৱে 10 সংখ্যাটো বুজাব। যেনেদৰে আমাৰ হাতৰ এটা আঙুলিয়ে এক সংখ্যাটো, দুটা আঙুলিয়ে দুই সংখ্যাটো বুজায়, তেনেদৰে তিনিটা, চাৰিটা, পাঁচটা প্ৰত্যেকটো আঙুলিয়ে প্ৰত্যেকটো সংখ্যাকে তেনেদৰে বুজাব। গতিকে তোমালোকে ঘৰত 1 পৰা 10 লৈকে সংখ্যাবিলাক ভালদৰে পঢ়িবা আৰু ইয়াৰ ধাৰণাবিলাকৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ। আজিলৈ ইমানেই।